ফাইনেলি জেৰেঙা পথাৰত আমি পাৰ্টিটো খাব লৈছোঁ। এয়া বনাব লৈছে। এইফালে গাহৰি মাংস আনিছোঁ আমি। এইফালে ফাইনেলি বনাই আছে। বনাই আছে এইটো পিয়ৰ ঢালিছে, পিয়ৰটো অৰিজিনেলটো। আমাৰ এইটো পোৱালিটো এয়া আছে জেৰেঙা পথাৰ। আৰু জেৰেঙা পথাৰ ইমান পাৰ্টি আছে, গোটেইখিনি যিমান যি শিৱসাগৰ চাব আছে গোটেইখিনি ইয়াতে আহি কিনে পাৰ্টি এৰেঞ্জ কৰিছে। আৰু গোটেইখিনিয়ে খাই বৈ মেলি জেগা উপভোগ কৰিছে। এইখিনি মানুহ চাওক, এনেকৈ খাই বৈ মেলি ওলাইছে। আৰু এইফালে মানুহ আহি আছে, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে। শিৱসাগৰ ৰজাদিনীয়া বস্তু কিছুমান চাবৰ কাৰণে যথেষ্ট মানুহ আহিছে আৰু তেখেতলোকে চাইছে, ভাল পাইছে। আৰু এইফালে দোকান পোহাৰ দিছে, ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। মই আপোনালোকক অলপ জুম কৰি কিনে দেখাই দিছোঁ, ইমান ধুনীয়া ধুনীয়া বস্তু আছে। মই এতিয়া জুম কৰিছোঁ কাৰণে ইমান ভালকৈ নাই অহা। তথাপিতো আপোনালোকে যদি আহে বহুত ধুনীয়া ধুনীয়া বস্তু উপভোগ কৰিব পাৰিব আৰু চাব পাৰিব। ইয়াত জেৰেঙা পথাৰ এইজোপাই আছিলে গছ। আজি এইজোপাই গছ আছিলে, কটকা গছ আছিলে। কটকা গছজোপা এতিয়া নাই, বৰ্তমান পিপল গছ হ'ল। আৰু এই গছজোপাতে জয়মতীক বান্ধি শাস্তি দিছিলে ৰজাৰ দিনৰ কথা আমি শুনিছিলোঁহে, কিন্তু দেখা নাই। তাকে আপোনালোকক কিছুমান ভিজুৱেল দেখাইছোঁ, আপোনালোকে আহি চাই ভাল পাব, আহিও ভাল পাব। এই এটা বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ। জানুৱাৰী বুলি, নতুন বছৰ বুলি সকলোৱে মানে ফূৰ্তি ফাৰ্তা কৰিছে, আমিও ফূৰ্তি ফাৰ্তা কৰিবলৈ আহিছোঁ। আৰু এইখিনি ভিজুৱেল ময়ো নাই পোৱা। মই শিৱসাগৰৰে ল'ৰা হয়, কিন্তু শিৱসাগৰতে মোৰ গোটেই খানদান আছে, গোটেই ঘৰ পৰিয়াল ফেমিলি আছে। কিন্তু মই আজিলৈকে শিৱসাগৰত মই তেনেকৈ ধৰণে ঘূৰি পোৱা নাই বা শিৱসাগৰত মই থাকি পোৱা নাই। কিন্তু মই প্ৰথমে আহিছোঁ। আমাৰ দেউতাহঁতি, মাহঁতি বা আমাৰ দেউতাৰ ককা আইতা গোটেইখিনি শিৱসাগৰে